নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ ভালে আছে চাগে। আৰু এতিয়া মই গৈ আছোঁ ঘৰত। আজি আছে আমাৰ শোভাযাত্ৰা আৰু লগতে ৰাতিলৈ হ'ব আমাৰ ভাওনাৰ। ভিডিঅ'টো চাই থাকক। আজি মই আহি থাকোঁতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ, কাৰণ ঘৰত কৰিব নোৱাৰিলোঁ, সেইটো কাৰণে মই এতিয়াই ষ্টাৰ্ট কৰি দিছোঁ। মানুহ গ'লেই আকৌ ওলাব লাগিব, ওলাই আকৌ তই অকল কাপোৰটো পিন্ধিবি, কাপোৰ পিন্ধিলে মই দেখোন নাজানি কিন্তু ধুনীয়া সুবিধা দিছিলে। ইমান ধুনীয়া ধুনীয়া পিন্ধা, তই পিন্ধিম যা। এই মানুহ বহুত খালেই, এই মোক যে বকিব দেই ডাইৰেক্ট কথা। এতিয়া নামঘৰৰ পৰা ওলাই আহিছে সকলো গোপিনী ভকত, আৰু আমাৰ যিহেতু নেকি এতিয়া ভাগৱত ভ্ৰমণ হ'ব, তাৰ পাছত ৰাতিলৈ ভাওনা হ'ব। যিহেতু নেকি ভালকৈ মই আৱাজটো মোৰ নিজৰ মাতটো উলিয়াব পৰা নাই, ভিডিঅ'টো চাই থাকক। আৰু মই জাষ্ট ভিডিঅ'খিনি কৰি গৈছোঁ। এইফালে বৌ আৰু মই লগত গৈ আছিলোঁ। এতিয়া আহিলোঁ আমি ভাগৱত ভ্ৰমণ কৰি, আমাৰ ঘৰৰ ফালে আহিব, আমি হায়াৰ কৰিব লাগিব, সেইটো কাৰণে গুচি আহিলোঁ। এতিয়া চাই থাকক ভিডিঅ'টো, আৰু কিমানখিনি দেখাব পাৰোঁ দেখাম।
চবেই এনেকৈ পাৰি থৈছে চেলেং চাদৰ। এইফালে বৰমা অকলে অকলে কৰি আছে কামখিনি। এইফালে দেখিছেনে? ধূপ জ্বলাই আছে আৰু সেইফালে কৰি আছে বহুতে। ববিতা হাই কৰে দে আকৌ। ববিতা হাই কৰে দে ন। এইফালে ধুনীয়া ছোৱালী। ই বহুত লাজ কৰিছে হাই ক'বলৈও, কিন্তু তথাপিও কৈছে আৰু। ছোৱালীজনী পটককৈ প্ৰপ'জ মাৰি দেই। এইফালে খুৰা। নমস্কাৰ দেই। এতিয়া আমাৰ ঘৰৰ ওচৰ পাইছেহি, কাৰণ গাঁওখনৰ ইমূৰ পৰা সিমূৰলৈকে মানে ভাগৱত ভ্ৰমণ কৰা হৈছে আমাৰ। আৰু যদি নেকি আমাৰ ঘৰটো মানে মাজতে আছে, চ' এতিয়া মাজৰখিনি পাইছেহি। এটা পাক দিয়াৰ পাছতহে আকৌ ঘূৰি আহি লৈ আমাৰ সেৱা। চ' এতিয়া সেৱা লৈছে। গোটেই গাঁও ঘূৰি অহাৰ পাছত, গোটেই সেৱা লৈ গাঁৱৰ ৰাইজে সেৱা লোৱাৰ পাছত মানে এতিয়া নামঘৰত প্ৰৱেশ কৰিছে। চ' নামঘৰত প্ৰৱেশ কৰাৰ সময়ত দেখাইছোঁ যিমানখিনি পাৰিছোঁ। আৰু তেনেকৈ বহুত ভিৰ ভাৰ হৈছে, সেইটো কাৰণে ভিডিঅ' ভালদৰে কৰিব পৰা নাই, অলপ অলপ কৰা হৈছে।
যেতিয়া আমি নামঘৰটো এপাক দিম, যি মনৰ আশা থাকে, কিবা ক'বলগীয়া থাকিলে কৈ দিব লাগে, তেতিয়া হয়তো মনৰ আশাটো পূৰণ হয় বুলি মানে জানো আৰু হৈছেও তেনেকৈ। চ' কিবা আশা থাকিলে মানে আপোনালোকেও কেতিয়াবা আহিলে মানে ক'ব পাৰিব। এই মোক সুধিছে হাই ক'ব লাগিব নেকি, মানে লগৰে হয় আমি বাইদেউ ল'ৰা হয়। ত' হাই ক'ব লাগিব নেকি আকৌ সুধিছে, লাজ কৰিছে অলপ চলপ। ভাত খোৱা নাই বোলে 3 দিনমান হ'ল, ক্ষীণ আছে। এয়া বাইদেউ আৰু মোৰ লগৰ, আৰু আমি এতিয়া চাহ খোৱাত ব্যস্ত হৈ আছোঁ। চ' চাহ খাবৰ কাৰণে এজেগাত বহি লৈছোঁ ভালকৈ। চব ৰাতিপুৱা বহুত সোনকালে অহা হয়, সেইটো কাৰণে চবেই চাহ খোৱাত ব্যস্ত হৈ আছে। আমি এতিয়া গৈ আছো নামঘৰৰ পৰা, ভাওনা আহিব সন্ধিয়া 6টা বজাৰ পৰা ষ্টাৰ্ট হ'ব। চাই থাকক ভিডিঅ'টো, বাই বাই। আমি আগৰ একদম সৰু কালৰ বন্ধু বান্ধৱী বাইদেউহঁত এইখিনি, এইফালে বাইদেউ লগৰ, এইফালে মোৰ ফাৰ্ষ্ট পাৰ্টনাৰ, আৰু এইফালে ল'ৰা ছোৱালী লৈ আহিছে সকলোৱে। মই কাম বন কৰি আজৰি, এতিয়া মানে নামঘৰৰ কামো অলপ শেষ হ'ল। চ' গধূলিকৈ আকৌ নামঘৰত চাকি দিব যাম। এতিয়া অলপ শুই লওঁ, কাৰণ ৰাতিপুৱা বহুত সোনকালে উঠা হয়। এতিয়া অলপ শুই মেলি লওঁ, তাৰপাছত উঠি মেলি আকৌ গা পা ধুই মেলি যাম। চাই থাকক ভিডিঅ'টো। নামঘৰত এতিয়া সেৱা চেৱা কৰি আহিলোঁ আমি দুয়োটি। এইফালে চাই দে, হাই কৈ দে, হাই কৈ দে। কি ধুনীয়া সেৱা কৰি আহিলোঁ, কাৰণ আহোঁতে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। এইকাৰণে কৰিব নোৱাৰিলোঁ, মোবাইলটো ইয়াৰ পকেটত সোমাই আছিলে, ই যিহেতু নেকি ধুতি পিন্ধি আছে। চ' সেইটো কাৰণে নোৱাৰিলোঁ ভিডিঅ'টো কৰিবৰ কাৰণে, মোবাইলটো তলত সোমাই থকাৰ কাৰণে। চ' এতিয়া কৰি দিলোঁ। মই তেনেকৈ ভাওনা প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাইছোঁ বুলি ক'ব নোৱাৰি, কাৰণ মই ভাওনা চালোঁ অলপ টাইম, আৰু মানে মাজৰ সময়ত গৈ পাইছোঁ, ফাৰ্ষ্টৰ পৰা নহয়। তাৰপাছত শেষলৈকে নাচালোঁ, যিটো নেকি ৰাতিপুৱাই গ'ল, সেইটো কাৰণে মই শেষলৈকে চাব নোৱাৰিলোঁ। আৰু মই যিমানখিনি মাজতে পাৰিলোঁ সিমানখিনি ভিডিঅ' কৰিলোঁ। চ' মোৰ ভিডিঅ'টো চাই থাকক, আৰু আজিলৈ ইমানতে শেষ কৰিলোঁ ভিডিঅ'টো। যিসকলে চাই ভাল পায় প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি দিব, কাৰণ তেতিয়া মোৰ ভিডিঅ'সমূহ নটিফিকেশ্যন পাই থাকিব। যিসকলে ভাবিছে নেক্সট ডেট আহিম বুলি, চ' মেছেজ কৰিব পাৰে ইনষ্টাত, শিখা 5829 আছে মোৰ ইনষ্টাগ্ৰামত। চ' থেংক ইউ চোৱাৰ বাবে মোৰ ভিডিঅ'টো।
ভিডিঅ'টো দীঘল হোৱা মোৰ মই অলপ স্পীড কৰি দিলোঁ, চ' বেয়া নাপাব আৱাজটো সেইটো কাৰণে ফাৰ্ষ্ট হৈছে। আৰু যিসকলে চাই আছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰোঁ। থেংক ইউ ফৰ ৱাচিং। বাই বাই। যোৱা দেখা নাই ভিডিঅ' কৰি আছে।